হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আজি আহিছোঁ মাৰ ঘৰলৈ। আচলতে আজি আমাৰ আইতাৰ শ্ৰাদ্ধ আছিলে বছৰেকীয়া, আৰু সেইবাবে সকলোখিনি গোট খাইছোঁ, মানে ঘৰৰ মানুহখিনিয়ে। আৰু ৰ'দতে বহিছোঁ যিহেতু ঠাণ্ডা বতৰ। সেইদিনাখন বতৰটো অলপ ঠাণ্ডা আছিলে, ভিতৰত মানে বহুত ঠাণ্ডা, আৰু সেইকাৰণে বাহিৰতে আমি কেৰম খাট পাৰি চকী পাৰি এনেকৈ বহি আছোঁ আৰু কথা পাতি আছোঁ। এইফালে শ্ৰাদ্ধ কাম হৈ আছে, সেয়া আপোনালোকক অকণমানকৈ দেখাইছোঁ। আৰু মোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আমাৰ দেউতাই কৰিছে, সেয়া আমাৰ দেউতা। এইফালে চেলেং চাদৰ লৈ থকাজন, এইফালে বামুণ আহিছে, আৰু তেওঁৰ যোনজন গীতিকাই হয় তেওঁ আহিছে। আৰু এইদৰে আমাৰ শ্ৰাদ্ধ বিধি সম্পন্ন হৈছে। বেছি ভকত মতা নাই, আমাৰ যিহেতু ভকত নামাতে, অকল পুৰোহিতজন আহিলেই সম্পন্ন কৰিব পাৰি এনেকুৱা এখন শ্ৰাদ্ধ। আপোনালোকৰ ইচ্ছা, আৰু মাতিলেও মাতিব পাৰে, নামাতিলেও নাই, তেনেকুৱা কোনো কথা নাই। যিহেতু নিয়মখিনি ভালকৈ হ'লেই হয়। আৰু শ্ৰাদ্ধ সম্পন্ন হ'ল, আৰু এইফালে প্ৰসাদ বিতৰণ হৈ আছে। আৰু ইয়াৰ প্ৰসাদ এই ধৰণে দিয়া হৈছে। প্ৰসাদ বিতৰণ চলি আছে। এয়া এইফালে ভাগ বিতৰা কৰি আছে প্ৰসাদ। জিউ বহি লাগে নি? আৰু আমাৰ জিউ বহি আছে, সি প্ৰসাদ খাই খুব ভাল পায়, সেইবাবে আগতেই বহি আছে খাবলৈ। কৃষ্ণ কৃষ্ণ কৰি পেলাই প্ৰসাদ লৈছে। বহিলেহি ইয়াতে বহিবলৈ কৈছোঁ। কলটো নাখাবা নেকি জিউ? কলটো নাখাবা, কাহু হ'ব। বহিলেহি ববি। কৃষ্ণ কৈছে প্ৰসাদ লওঁ। কৃষ্ণ সেই বগৰীটো দিবা নিজে। এইফালে সকলোৱে প্ৰসাদ খাইছে। খুৰা আৰু পেহা আহিছিলে, সকলোকে প্ৰসাদ দিয়া হৈ আছে। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। ইয়াতে লুচি বেলি থকা হৈছে, লুচি ভাজি এইদৰে খোৱা হ'ব প্ৰসাদ খোৱাৰ পিছত। লুচি, এইফালে চানা দাইল আৰু ভাজি, সেইদৰে আমাৰ মা আৰু খুৰী প্ৰসাদ লৈছে, আৰু ভণ্টিয়ে বিলাইছে। অকণমান যিখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ। নিজেও কামত ব্যস্ত থাকিবলগীয়া হৈছে। এইফালে আমাৰ পেহীয়ে খোৱাখিনি বনাই আছে, দাইল বনাইছে, ৰুটি ভাজিছে, লুচি মানে। আৰু এয়াও আমাৰ পেহীয়ে হয়, মানে আমাৰ ডাঙৰ জেঠাই দেউতাৰ ডাঙৰ বায়েকৰ জীয়েক হয়, পেহীয়ে হৈছে। আৰু কৈছিলোঁ আগফালে ভিনদেউ বহি আছে বুলি, সেয়া পেহা পেহী হয়, দেৰগাঁৱৰ পৰা আহিছিলে। আৰু পেহীয়ে লুচি ভাজিবলৈ লৈছে এতিয়া। মই কিন্তু জিউলে দাইল উলিয়াই দিছোঁ দেই। হ'ব হ'ব নহয়, ইয়াত যদি জ্বলা পাই লোৱাটো খাব কেনেকৈ? হ'ব, খাই অকণমান জ্বলা খাই খালেও যদি এইটো খাই ভালেই, যদি নাখায় তেতিয়াহ'লে এই দাইলখিনি দিবা হা। মই তালৈ উলিয়াই থৈছোঁ। চবেই খাম, আমি নাখাম। এয়া সকলোৱে মিলি লুচি পুৰি খাইছে।
এয়া হ'ল আমাৰ ডাঙৰ জেঠাই ল'ৰা, মাজু দাদা বুলি কওঁ, আৰু সেয়া অৰেঞ্জ কালাৰ চাৰ্ট পিন্ধাজন পেহা, আৰু এয়া আমাৰ এখেত বগা চাৰ্ট পিন্ধাজন। সকলোৱে লুচি ভাজি খাইছে, আৰু পেহীয়ে এতিয়া লুচি ভাজি আছে। যোনে যেনেকৈ পাৰিছে তেনেকৈ কামখিনি কৰিছে আৰু। কমল বাইদেউ এফালে চাই দিয়া। আছোঁ আমাৰ এইফালৰ পৰা ধুনীয়া বাৰু এফালে চাই দিওঁ ধুনীয়াকৈ। নাই মই পিছত দেখাম ৰ'বা, ভিডিঅ' কৰি আছোঁ। পেহীয়ে লুচি পুৰা গৰম গৰম ভাজি আছে আৰু ফটো মাৰিছোঁ খাবলৈ কিন্তু খুব টেষ্টি হৈছিলে। উঠালোঁ। আৰু লুচি ভাজি খোৱা পৰ্বটো শেষ হ'ল, দিনৰ পৰ্ব। এতিয়া ৰাতি এসাঁজ আমি একেলগে ভাত খাওঁ মাছৰ সৈতে, যিহেতু আগদিনাখনৰ পৰা মানে আমাৰ বইল খোৱা হয়। আৰু এয়া সকলোৱে মিলি ভাত সাজ খাইছোঁ মাছৰ লগত, মেইনলি মাছটো খোৱা হয় আৰু এয়া পেহী, এয়া খুৰী, এয়া খুৰা, পেহা, ভাইটি, দেউতা সকলোৱে মিলি খাইছোঁ।